হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। মোৰ খবৰো বহুত ভাল। আজিৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো যিহেতু শাওনৰ মাহ চলি আছে, সেইকাৰণে আমাৰ ঘৰৰ ওচৰতে ডেৰমনৈৰ পাতিদৰঙত অৱস্থিত অৰ্ধনাৰীশ্বৰ মন্দিৰত আহিলোঁ। আৰু আহি আপোনালোকক ইয়াৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰি পেলাই দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দি থৈ যাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এয়া দেখিছানে কি ধুনীয়া একদম অৰ্ধনাৰীশ্বৰ মন্দিৰ। তাৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ মোৰ কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ আৰু দেই ভিডিঅ'টো। আৰু ঘৰৰ পৰা যিহেতু মানে কি আৰু ইমান প্ৰিপেৰেশ্যন কৰা নাছিলোঁ আৰু মন্দিৰত আহিম বোলো, যিহেতু আজি লাষ্টৰ সোমবাৰ, সেইকাৰণে আহিলোঁ। আহি পেলাই ইয়াতে ডাইৰেক্ট মানে কি আৰু মন্দিৰৰ সন্মুখতে এনেকৈ দোকানবিলাক দিছেই, দিয়াৰ কাৰণে ইয়াৰ পৰা ধুনীয়াকৈ লৈ ল'লোঁ আৰু বস্তুখিনি। এয়া চাকি, ধূপ আৰু লৈ ল'লোঁ গোটেইখিনি, তেল চেল লৈ পেলাই ভিতৰত চাকি তাকি জ্বলাম আৰু মন্দিৰৰ পৰিৱেশটো আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই। এয়া মন্দিৰৰ ভিতৰত আহিলোঁ আৰু ইয়াতে চাকি তাকি দিম এতিয়া। এয়া চাকি ভণ্টিয়ে দি আছে আৰু তাৰপাছত ধূপ চাকি ইয়াতে জ্বলাবা দেই, মানে ভিতৰত জ্বলাবা লাগিলে দেই, তাতে অকল সেৱাহে কাঢ়বা দেই। আপোনালোকক মই দেখাই আছোঁ বাৰু ভিতৰত কেনেকুৱা কি। তাৰপাছত ইয়াতে ইহঁতে দুটাই চাকি দিলা আৰু বাহিৰতে। তাৰপাছত মই আৰু অকণমান ভিডিঅ'কে বনালোঁ আৰু এয়া ভিতৰত এনেকুৱাকৈ ইয়াতে সেৱা কাঢ়বা লাগে দেই। আৰু ভিতৰত এনেকুৱা পৰিৱেশটো ইমান ধুনীয়া, চাওকচোন। আৰু বাহিৰত এয়া নন্দী ইয়াতেও ধূপ আৰু চাকি দিছে আৰু কিছুমানে। তাৰপাছত এইবিলাক মানুহবিলাক বঢ়িয়াকৈ লাইন পাতি আছে দেখোন। কিহৰ কাৰণে লাইন পাতি আছে গম পোৱা নাছিলোঁ। বাহিৰত আহি পেলাই দেখা পালোঁ। তাৰপাছত কাৰোবাক সুধিলোঁ, সুধোতে গম পালোঁ সেয়া ভোট ল'বৰ কাৰণে লাইন পাতি আছে। আৰু এয়া মন্দিৰটো চাইচোন বাহিৰৰ পৰা কি ধুনীয়া লাগে। ওপৰৰখিনি বেছি মৰম লগা আৰু বেছি ধুনীয়া দেই। যদি আমাৰ এই অৰ্ধনাৰীশ্বৰ মন্দিৰত কোনোবা আহিব লাগি বিচাৰা, আহিব পাৰা। এয়া দৰং জিলাত অৱস্থিত ডেৰমনৈ পাতিদৰঙত আহিবি। আৰু যদি বাহিৰৰ পৰা কোনোবা আহিব বিচাৰা, বহুত ধুনীয়া মন্দিৰ আৰু বহুত শক্তিশালী আৰু বহুত প্ৰমাণ আছে। মানুহবিলাকে বহুত প্ৰমাণ পাইছে, সেইকাৰণে বহুত মানুহৰ ভিৰ হয় ইয়াতে। বহুত দূৰৰ মানুহবিলাকো আহে বাৰু ইয়াত লাগি। আহিলে আহিব পাৰিবি আৰু কোনোবা। এয়া মই দুটামান বুট লৈ ল'লোঁ ইয়াৰ পৰা। বুট দুটামান লৈ পেলাই এইকেইটা ভগৱানৰ প্ৰসাদ যিহেতু খাব লাগে, খাম। আৰু আহি পেলাই দেখা পালোঁ এই পুখুৰীটো, মন্দিৰৰে পুখুৰী এইটো। তাৰপাছত ইয়াতে কিমান মাছ আছে, সৰু সৰু মাছ। এইবিলাক সৰু সৰু মাছ নহয় কিন্তু ডাঙৰ মাছ দেই। পানীৰ তলত ক'লা ক'লা মাছ চবকেইটাই খেদি আছে। আৰু পুখুৰীটোৰ পাৰেদি ধুনীয়াকৈ আহি থাকোঁতে দেখা পালে এই গাছত দেখা পাইছানে, সৰু সৰু যি বাঁহ কিছুমান আছে। এইকেইটা কি মাছৰ এইকেইটা ভালকৈ গম পোৱা নাই মই। কি ধুনীয়া বাঁহ বান্ধিবলগীয়া আছে, কি ইমান মৰম লাগে দেখা পালি। কেমেৰাত ভালকৈ স্পষ্ট হোৱা নাই বাৰু, আনক্লিয়াৰ হৈ আছে কিজানি। কিন্তু এনে ৰিয়েলত কিন্তু মজা লাগছে চাই পেলাই। বঢ়িয়া পৰিৱেশ। ইমান ৰ'দত ভাই কেনেকৈ থাকে সিহঁতে জানে আৰু দেই। আৰু মোৰ অলপ মুখখন বেছিকৈ বগা হ'ল নেকি আজিচোন। ইমান বগা মই নহয়। এইফালে নপুৰ আছে আৰু এইফালে ডিঙিৰ পংখী। কি ধুনীয়া বতাহ। গম পাইছোঁ দে, কেনেকৈ কৰিব লাগিব এতিয়া চা। দেৱাই ৰিলচ নবনাও, কিয় বনাওঁ যদি সোনকালে। আৰু সেইফালতে মই গোটাই ৰিলচ বনাবলৈ ঘূৰি আছিলোঁ। পিছে মই ভাবিলোঁ এইবিলাক মোৰ দ্বাৰাই নহ'ব, এইবিলাক কিবা ঘূৰা চুৰা কৰোঁতে মোৰ মাথাটো ঘূৰিয়ে গ'ল লগত। ৰিলচবিলাক কেনেকৈ বনাব মই নাজানো দেই। মই বোলো নৰোঁ, মোৰ দ্বাৰাই এইবিলাক নহয়, মই এইবিলাক কৰা মানুহ নহয়ে। চাওঁ ইয়াতে চাওক।
আধা মাজতে নহয়ে হ'ল ভাবা হৈয়ে গ'ল কি ৰ'দ দিছি ৰ'দৰ কাৰণে চকু মেলাবা না দেচোন এতিয়া যাই থাকোঁ আমি নাই অঁ ইটা মন্দিৰৰ পৰা মানুহবিলাক পূৰা প্ৰায় শেষে হ'ল আমি লাষ্টত লাগি আছিলোঁ মানে তেনেকুৱাকৈ কি কৰি চাওঁ বুলি পেলাই দিয়ে তাৰপিছত লাষ্টত একবাৰ মন্দিৰৰ চাৰিওফালটো আপোনালোকক মই দেখাব লাগি চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশা আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই অঁ শেষ কৰাৰ আগতে এটা কথা সুধো ৰ'বিচোন দেই এই ফুলটোৰ নাম কোনোবাই যদি জানা মোক ক'বিচোন ইমান ভাল লাগে কি পিংক কালাৰৰ জোপোহা মানে থোপা হৈ থাকে আৰু দেই ফুলটো